কাৰণ মগজু গৰম য'তে ত'তে ৰণ কোনে শুনিব কোনে বুজিব নকৰি খংৰাগ কোনে নক'ব অভিমানী কথাবোৰ কিনো বিচাৰি হাবাত ঐ বসাইছে উঠ বসাইছে গুড মৰ্নিং দাদা 12:30 বাজিল গুড আফটাৰনুন দাদা ছোৱালী এজনী আহিব তাৰ ইণ্টাৰভিউ ল'ব লাগে মোক আহিলে মাতি দিবা গুড বাই দাদা তলৰ পাণ দোকানত গৈ আছোঁ ছুইজাৰলেণ্ড নহয় গুড বাই দাদা লোৱা থৈ দিয়া তাতে মই আহি আছোঁ ছোৱালী এজনী আহিব ইণ্টাৰভিউ ল'ব লাগে হ'ব ৰাখোঁ এতিয়া হেয়াৰ কাট কাৰণে আহিছোঁ নাই নতুন এটা পাৰ্লাৰ তুমি চুলি কাটিব আহিছা ৰাইট হয় কিন্তু তুমি ইয়াত টিকিব পাৰিবা জানো টিকিব পাৰিম মানে পইচা ইমান কম চুলি কাটাৰ কিমান 3-4 হাজাৰ হ'ব মেক্স তাতকৈ বেছি নহয় 3-4 হাজাৰ চুলি কাটিবলৈ তাতকৈ বেছি আৰু কি এক্সপেক্ট কৰিব পাৰা এনেও আমাৰ বছ বম কনজুচ বুলি কয় কিছুমান ফাল্টু মানুহে কিন্তু আমি জানো বছ কনজুচ নহয় স্মাৰ্ট হয় অযথা খৰচ নকৰে ব্লেজাৰটো থৈ দিলোঁ আপুনি বছ নেকি হয় আপোনাৰ ইয়াত বোলে 3-4 হাজাৰ লয় চুলি কাটিবলৈ কোনে ক'লে এখেত চৰি বছ মই ভাবিছিলোঁ মেডাম ইণ্টাৰভিউ দিব অহা ছোৱালীজনী বুলি ভাইটি তুমি মোৰ পাৰ্লাৰ ডুবাইহে এৰিবা 400 টকা মাত্ৰ মেডাম অ'কে বহো তেনেহ'লে হা তাই মোৰ চুলি কাটিব য়েছ তাইৰ নিজৰে চুলি নাই দেখোন চিন্তা নকৰিব বহুত ভাল কাটে তোমাৰ চুলি কোনে কাটিলে মই নিজে কাটা নাই কোনে কাটিলে বেলেগ এজনে সেই বেলেগ এজনে এতিয়াও ইয়াত আছেনে নাই বছ এটাক উলিয়াই দিলে সি মোৰ হেয়াৰ কাট ইমানে বেয়াকৈ কৰিলে যে মই গোটেইখিনি চাফা কৰি দিলোঁ ৰিবুট তাক মাৰ দিছোঁ ন এনেকুৱা আইনষ্টাইন কি খবৰ খদদা ক'ত লুকাই আছো মাত চাত নিদিয় নেকি নাই মই আপোনাক দেখাই নাছিলোঁ বহুত দিন হ'ল বে তোৰ লগত পাৰ্টি কৰা নাই ব'ল আজি কিবা এটা খুৱাই দিবি নাই নোৱাৰোঁ ৰে কামত আছোঁ হ'ব দে আমাকে অলপ দান দক্ষিণা দি দে আমি তোৰ নামত পাৰ্টি কৰি ল'ম আৰু পইচা চেজ হৈছে যেনে তেনে এই সপ্তাহটো চলিব লাগিব চেলাৰী পোৱালৈকে সঁচা নাই মোৰ বিশ্বাস হোৱা নাই ৰ সঁচাকৈ কৈছোঁ মই নিজে চাই লওঁ 10 টকা মাত্ৰ তাকো ফাটা তই এনে ভিখাৰীৰ দৰে কিয় থাক কি ক'ব আৰু দে হ'ব দে যা পাৰ্টি পেণ্ডিং থাকিল কিন্তু 10 টকা মাৰিবি আৰু মোক ভিক্ষাৰী কবি য়েছ বাইদেউ কি লাগিছিল বিবুদা আছেনে ইণ্টাৰভিউ দিব আহিছা হয় ময়ে বিবুদা ফোনত আপোনাৰ মাতটো ডাঙৰ মানুহজনে লাগিছিল মাতটো অলপ গহীন কৰিবলগীয়া হয় নহ'লে মানুহে পাত্তা নিদিয়ে আচ্ছা তুমি কি পাৰা চব পাৰোঁ অলপ চলপ ৱেক্সিং পলিছ মেনিকিয়ৰ পেডিকিয়ৰ মানে আগতে ক'তো কাম কৰা নাই নাই মাক হেল্প কৰি শিকিছোঁ চেলাৰী কিমান এক্সপেক্ট কৰা
ভাবি অহা নাই 1500 হ'লে চলিব 1500 তেনেকেতো নহ'ব দাদা 1500 মানে এদিনত 50 টকা অহা যোৱাতেচোন 30 টকা খৰচ হ'ব চোৱা দুটা কথা প্ৰথম কথাটো হ'ল যে তোমাৰ জিৰ' এক্সপিৰিয়েঞ্চ আৰু ছেকেণ্ড কথাটো মই বম কনজুচ কিন্তু বিভুদা বহুত জেনাৰেছ অনাথ আশ্ৰমত দান দি থাকে আৰু আমাকো বহুত ভালকৈ ৰাখে হ'লনে নাটক অঁ হৈ গ'ল হৈ গ'ল শ্ৰুতি ন হয় দাদা বহা লাল চকীৰ সন্মুখত তোমাৰ বয়স কিমান 18 বছৰ অঁ এইটো পঢ়া শুনা কৰাৰহে বয়স কাম কৰিব ওলাইছা যে মাৰ অলপ হেল্থৰ প্ৰব্লেম আছে আৰু ঘৰত আমাক চাবলৈ কোনো নাই অঁ আৰু দেউতা নাই কিন্তু মই তোমাক চিম্পিথি দেখুৱাইতো কামত ৰাখিব নোৱাৰোঁ সঁচাকৈ কামখিনি জানাতো জানো দাদা অডিশ্যন লৈ লওক বছ অডিশ্যন অঁ বছে এতিয়া অডিশ্যন নোলোৱাকৈ কাকো কামত নাৰাখে লাষ্ট টাইম ল'ৰা এটাই নিজকে ট্ৰেইণ্ড হেয়াৰ ড্ৰেছাৰ বুলি কৈ আহিলে প্ৰথম কাষ্টমাৰৰেই চুলি জ্বলাই দিলে মই কি কৰিব লাগিব ৱেক্সিং কৰি দেখুৱাই দিয়া গুড আইডিয়া কাৰ ইয়াৰ আণ্ডাৰ আৰ্মছ আৰে মোৰ কেলৈ অঁ তইচোন কৈছিলি গুড আইডিয়া বুলি কিন্তু ভেকচিন কৰোৱা নাই মই কেতিয়াও কৰাই লওঁ তেনেহ'লে নতুন এক্সপিৰিয়েঞ্চ হ'ব আৰে নালাগে মোক নতুন এক্সপিৰিয়েঞ্চ মই নকৰাওঁ কৰা নহ'লে দৰমহা কাটিম আৰে ব'ল ঐ নকৰোঁ নেকি লেটি থাক ঐ নকৰাওঁ নেকি চুপ ঐ সঁচাকৈ নালাগে নেকি বহুত বিষাব নাই নাই ইমান নিবিষাই মিছা নকবি 40-year-old ভাৰ্জিন ফিল্মত দেখিছোঁ নহয় কিমান বিষায় সেইটো চেষ্ট আছিলে আণ্ডাৰ আৰ্মছ ইমান নিবিষাই ৰেডি নাই নাই একেবাৰে নট ৰেডি হ'ব আৰু ইমান অভাৰ এক্টিং নকৰিবি অনিল কাপুৰৰ ৱেক্সিং কৰালে সিচোন মৰিয়ে যাব মোৰ কাৰণে দুটা বস্তু বহুতে ইম্পৰ্টেণ্ট চিনচিয়াৰিটি আৰু পাংচুৱেলিটি মই মাহৰ 1 তাৰিখে তোমালোকৰ একাউণ্টত চেলেৰি ট্ৰান্সফাৰ কৰি দিওঁ আৰু ময়ো এইটো এক্সপেক্ট কৰোঁ যে তোমালোকে মৰ্ণিং 10:30 বজাত ইয়াতে উপস্থিত হোৱা আৰু ছেকেণ্ডলি কামৰ টাইমত ফুল চিনচিয়াৰিটি ন' পাল মাৰা ঠিক আছে ঠিক আছে দাদা এটা কথা সুধোঁ সোধা কাষ্টমাৰ নাথাকা টাইমত পঢ়া শুনা কৰিব পাৰোঁনে একেবাৰেই নোৱাৰা কাষ্টমাৰ নথকা সময়ত নিজৰ চুলি কাটাৰ প্ৰেক্টিচ কৰিবা হা ধেমালি কৰিছোঁ হা 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 পঢ়া পঢ়া খুব ভাল কথা কি পঢ়ি আছা এইচ এ ছেকেণ্ড ইয়েৰ আৰ্টছ কৰেছপণ্ডেঞ্চ ভেৰি গুড ঠিক আছে দিয়া আহিবা কালিৰ পৰা কেইটা বজাত 10:30 মই ৰিমি মই হেয়াৰ ড্ৰেছাৰ আৰু মেহেন্দি কৰোঁ আৰু সেয়া আমাৰ চিফ হেয়াৰ ষ্টাইলিষ্ট মেথিউ হাই আৰু এয়া আইনষ্টাইন যাক অলৰেডি লগ পালা তোমাৰ নাম আইনষ্টাইন কেলে দেউতা এলবাৰ্ট আইনষ্টাইনৰ বম ডাঙৰ ফেন সেইকাৰণে পিছে মই আৰ্টছে পঢ়িলোঁ অ' শ্বিট হেল্ল' জয়শ্ৰী বা বিভুদা এটা নতুন প্ৰডাক্ট লৈ আনিছোঁ মোৰ টাইম একদম নাই প্লিজ যি ক'ব লাগে 15 ছেকেণ্ডৰ ভিতৰত জল্দি কোৱা ষ্টাৰ্ট 12 ছেকেণ্ডছ গুড ৰাখি দিয়া ইয়াতে থেংক ইউ অঁ যোৱা সপ্তাহলৈকে মনত আছিলে তাৰপিছতে একদম পাহৰি গ'লোঁ কি কয় লেপছ হ'ব কেতিয়ালৈকে দিব পাৰিম 25th আৰু 3 দিনহে আছে দেখোন তাকে কিবা এটা কৰিব লাগিব অঁ ঠিক আছে দিয়ক অ'কে মৰিলোঁ কি হ'ল মোৰ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম দিব লাগে বুলি মই একদম পাহৰি গৈছিলোঁ 4500 দিব লাগিব এই দুদিনত যেনে তেনে ঘূৰাব লাগিব অঁ কি কৰিবি ৰামি দি মিনিবাৰ পৰাতো অলৰেডি ধাৰ লৈ থৈ দিছোঁ তই মোক ধাৰ দিব পাৰিবি মই
মোৰ মিনিমাম বেলেঞ্চ নাথাকাৰ কাৰণে এতিয়া মোৰ একাউণ্টত নেগেটিভ বেলেঞ্চ বছৰ পৰা এডভান্স খোজো নেকি বছৰৰ পৰা এডভান্স কেলে ইমান হাঁহিছে চবে আমাৰ বছ ইমান কনজুচ ইমানেই কনজুচ যে তেওঁৰ বাথৰুমত টুথব্ৰাছ টুথপেষ্ট চাবোন শ্বেম্পু তাৰ বাহিৰে কিবা জানা কি বেলনা বেলনা মায়া ভরা জীবন হাহিরে ব্যথা তরাহে সবাকু প্রেম করা মুখত রাখি মিঠা মাতহে মায়া ভরা জীবন হাহিরে ব্যথা সঁচাকৈ কোনো চান্স নাই নে আজিলৈকে বছৰৰ পৰা কোনোৱেই এডভান্স চান্দা ধাৰ বাকী একো ল'ব পৰা নাই CAREKT কাৰেক্ট আমেনলাই পাৰিছে আমেনলা মোৰ আগত যে আছিলে কি কেনেকে কেতিয়া তিল গাহৰি খুৱাই দিলে তিল গাহৰি বছৰ মুঠ ইমান ভাল হৈ গ'ল যে এডভান্স দি দিলে তিল গাহৰি অঁ বনাবি ক'ত অঁ হোষ্টেলততো এলাউ নকৰিব মোৰ তাত বনা তহঁতৰ বইজ পাকঘৰত খানা বনালে খোৱা মানুহৰ কনষ্টিপেশ্যন লুজ মোশ্যন দুটাই হৈ যাব চাফা কৰি দিম 3 দিন লাগিব আমাৰ তাত বনাব পাৰা সঁচাকৈ ক'ত থাকা তুমি মই তোক 200 ৰুপিজ ট্ৰেন্সফাৰ কৰি দিম তই ATM-ৰ পৰা উলিয়াই ল'বি আৰে 200 টকা দি 1 কিলো নাপাম দেখোন আধা কিলো কিন বছে খাওক শ্ৰুতি অলপ খাব আৰু তই 2 পিচমান মই নাখাওঁ আৰে ইমান চিকটা কেলে পইচা বচাব লাগে বছে যদি এডভান্স নিদিয়ে তেতিয়া এনে পইচা যাব বাহ বছৰ নিচিনা থিংকিং কৰিছ দেখোন তিল কিনিব নাপাহৰিবি আইনষ্টাইন গুড মৰ্নিং আজি তই পাৰ্টিৰ কাৰণে পইচা দিব পাৰিবি নোৱাৰো ৰে মোৰ পইচা নাই হে যদি তোৰ পইচা নাই এতিয়া মোৰ কি কৰিব গৈছিলি চিনেমা চাবলৈ গৈছিলি বেলেগৰ কাম আছিল আই ঐ দেহি ইমান বাহানা নামাৰিবিচোন দে উলিয়া পইচা নাই মোৰ পইচা নহয় চালা তই মোক ঠেলিবলৈ হাক ক'ত পালিবে ইমান দম তোৰ মোক ঠেলিছ তইতো এতিয়া পইচা দিবই লাগিব ঐ ধৰ ইয়াক পইচা উলিয়া পইচা উলিয়া হ'ব নালাগে হ'ব অ ভং চালা ঐ বল হেল্ল' হাই ইমান টাইম লাগিল যে তোৰ কি হ'ল অলপ শ্লিপ কৰিলোঁ দুপচু পোৱা নাইতো তিল আনিছ অঁ আনিছোঁ পিছে দে না প্লিজ জলদি আহা মায়া ভরা জীবন হাহিরে ব্যথা উইয়াৰ্ড কিবা টেষ্ট আহিছে এইটো ক'লা তিল নহয় ক'লা জিৰাহে হয় কি ক'লা জিৰা অঁ সেইকাৰণে ইমান উইয়াৰ্ড টেষ্ট আহিছে দোকানত কি বুলি খুজিলি ছুপাৰ মাৰ্কেটৰ পৰা কিনিলোঁ নিজে উঠালোঁ ক'লা তিল আৰু ক'লা জিৰাৰ ডিফাৰেঞ্চ নাজান চৰি দেখিবলৈ একদম একেই ষ্টুপিড চালা তই খাই এতিয়া গোটেইখিনি ৰেষ্টুৰেণ্টৰ পৰাই কিনি দিয়া আৰু নাগা জইণ্টত ভাল বনায় গুড আইডিয়া তই পইচা দিবি বিভুদা মই স্পেচিয়েলি আপোনাৰ কাৰণে বনাই আনিছোঁ আপোনাৰ ফেভৰেট তিল গাহৰি এডভান্স নিদোঁ কিন্তু থেংক ইউ ঋষি মোৰ টিফিনটো ওলাচোন ৱাহ বঢ়িয়া থেংক ইউ ভেৰি মাছ দেই বম টেষ্টি হৈছিল একদম নাগা জইণ্টত বনোৱাৰ নিচিনা হৈছে
তাৰে কুকটো বেছি নাখাৰা কৰিলে তোমাকে ল'ব পাৰেচোন কিন্তু তুমি নাযাবা ইয়াতেই থাকা বিভুদা মোক বহুত আৰ্জেণ্টলি এডভান্স লাগে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম দিবলৈ আছে নহ'লে লেপছ হৈ যাব মই এডভান্স নিদিওঁ নহয় কিন্তু কালি আমাৰ ক্লায়েণ্ট এগৰাকীৰ এংগেজমেণ্ট আছে 5-6 জনীমান লেডিৰ মেহেন্দি কৰিব লাগে আৰু তাইৰো মেকআপ কৰিব লাগে ভাল টকা দিব হ'বনে তোমাৰ এইখিনি দি অঁ জুৰিব ঠিক আছে নম্বৰটো লৈ লোৱা আপুনি মোক হোৱাটছএপ কৰি দিব মই ইয়াতে আছোঁ নহয় নোট কৰি লোৱা তুমি বিভুদা হোৱাটছএপ ফ্ৰী হয় হোৱাটছএপ ফ্ৰী হয় কিন্তু ডাটা ফ্ৰী নহয় 5 KB 10 KB হ'লেও খৰচ হ'ব তাতকৈ মই সন্মুখত আছোঁ তুমি নোট কৰি লোৱা ঠিক আছে কওক মই ধেমালি কৰিছোঁ হা 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 পঠিয়াই আছোঁ অ'কে থেংক ইউ কিন্তু কালি টাইমত আহিবা 10:30 বজাত নহ'লে দৰমহা কাটিম ঠিক আছে বিভুদা কাইলৈ অফ ল'ব পাৰোঁনে চাই লোৱা যদি কোনোবা কালি এক্সচেঞ্জ কৰে অ'কে য়েছ প্লেনটো কামত দিলে আকাশৰে নীলা আজুৰি আনিম পাহাৰৰে সেউজীয়া তেজ ৰঙা বেলি দিয়ে দি যাব ৰং ৰঙা মেদিনীৰ বুকু ভেদি উলিয়া ইটো সিটোৰ কান্ধত ধৰি নানা ৰঙে ৰঙিয়াল হৈ ধূলি ধুৱাই পৰাই জীৱনটোত জপিয়াই আমাৰ নাই দুখ নাই ভাগৰো আমাৰ নাই হাঁহিৰে চকুলো মুচি ঠিকনা দিম নতুন প্ৰভাত চৰি ইটছ অল ৰাইট কি আছিল মই ইয়াতে শিকিব পাৰোঁনে পাৰা খেলি মেলি মন টেনশ্যন নকাৰণ খেলি মেলি মন টেনশ্যন নকাৰণ মগজু গৰম য'তে ত'তে ৰণ কোনে শুনিব কোনে বুজিব নকৰি খংৰাগ কোনেনো ক'ব অভিমানী কথাবোৰ কিনো বিচাৰি হাবা ধৰি মন কিয়